হেল্ল' গাইজ, কি খবৰ সকলোৰে? বহু দিনৰ মূৰত মই অন্য এটা মিনি ভ্লগ লৈ আহিছোঁ। আশা কৰিছোঁ সকলোৱে যাতে মোৰ মিনি ভ্লগটো চাই ভাল পায়। আৰু আজি আহিছিলোঁ বাহঁতৰ ঘৰলৈ আৰু আবেলি ওলাই গৈছিলোঁ দেহাই সৈতে। আৰু বতৰৰ যে মহিমা বুজিবই নোৱাৰি, কোন সময়ত বৰষুণ দিয়ে আৰু কোন সময়ত ৰ'দ দিয়ে মানে ধৰিবকৈ নোৱাৰি। আৰু আবেলি পূৰা বৰষুণ দিলে আৰু ঠাণ্ডা বতৰ যিহেতু দেহাই বোলে মোক আজি পোহা বনাই খুৱাব, সেইটো কাৰণে তাই সকলো বস্তু যোগাৰ কৰি ল'লে। দেহাই বনাইছিল যিহেতু, সেইটো কাৰণে মই ভিডিঅ'টো কৰিলোঁ। ভাবিলোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ ৰেচিপিটো। আৰু সকলোৱেতো পোহা বনাব জানেই, যি নহওক যদি এইটো ৰেচিপি ভাল লাগে আপোনালোকেও ট্ৰাই কৰি চাব পাৰে। বহুতেই টেষ্টি হৈছিল খাবলৈ আৰু মই প্ৰথমবাৰৰ বাবে খাইছিলোঁ আজি পোহা। আৰু আপোনালোকে যদি মোৰ চেনেলটোত নতুনকৈ ভিডিঅ' চাই আছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এইপিনে আমাৰ পোহা ৰেডি হৈ গ'ল, খাবলৈ বহুতেই টেষ্টি হৈছিলে। ময়ো খালোঁ, দেহায়ো খালে, বাও খালে। চ' আজিৰ মোৰ মিনি ভ্লগটো ইমানেই আছিল। যদি ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব। আৰু আজিলৈ আহিছোঁ গাইজ।